কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ আগত পচলাৰ ৰেচিপি এটা লৈ আহিছোঁ। বলকচোন বনাওঁ। এয়া পচলা, জহা চাউল, জলকীয়া নহৰু পেষ্ট, এয়া দালচিনি ইলাচি আৰু এয়া হ'ল জিৰা গুড়ি। পচলাখিনি চপাৰত চপ কৰি ল'লোঁ। এয়া বাটি এটাত জহা চাউলখিনি লৈ পানী দি অকণমান ধুই ছাইডত থৈ দিলোঁ। এতিয়া গেছটো জ্বলাই ল'লোঁ। কেৰাহী গৰম দি তাত অকণমান ঘিউ দিলোঁ। তেজপাত দিলোঁ আৰু জহা চাউলখিনি দি অকণমান ভালকৈ ভাজি ল'লোঁ। জহা চাউলখিনি ভাজি নমাই থলোঁ। কেৰাহীত তেল দিলোঁ, হিং, শুকান জলকীয়া, দালচিনি ইলাচি, আদা নহৰু পেষ্ট আৰু জিৰা গুড়িখিনি দিলোঁ। এতিয়া পচলাখিনি দি দিলোঁ। অলপ লৰাই তাত সোৱাদ অনুসৰি নিমখ আৰু হালধি অকণমান দি লৰাই লৈ ঢাকনিখন লগাই দিলোঁ। পচলাখিনি প্ৰায় হৈ গ'ল। এতিয়া আমি তাত জহা চাউলখিনি দি দিম। তাত মই অকণমান টমেটো পিউৰি দিলোঁ। এইটো অৱশ্যে অপশ্যনেল হয়, আপোনালোকে নিদিলেও কথা নাই। এতিয়া তাত পানী অকণমান দি জহা চাউলখিনি সিজাৰ কাৰণে ঢাকনিখন লগাই দিলোঁ। পানীখিনি শুকোৱাৰ কাৰণে গেছটো অকণমান বঢ়াই দিলোঁ। এয়া আমাৰ পচলা ৰেডি হৈ গ'ল। ওপৰতে 1 চামুচ ঘিউ দি নমাই থলোঁ। এয়াই আছিল মোৰ আজিৰ পচলাৰ ৰেচিপি। বাৰু আপোনালোকক লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ।